আপোনালোক সকলোৱে ভগৱানক বিশ্বাস কৰেনে আমাৰ মাজত আমি প্ৰায় সকলোৱে ভগৱানক বিশ্বাস কৰোঁ নহয়নে আৰু আমি এনেদৰে ভাবোঁ ভগৱানে পৃথিৱীখন বনাইছে আমাৰ সকলোকে বনাইছে আৰু ভগৱানে যি কৈ দিয়ে সেইটো আমাৰ জীৱনত হৈ যায় আৰু হ'বই হ'ব কাৰণ হিন্দীত কথা কয় নহয় পাথৰ কি লকিৰে বাৰু যে কি নহওক আজি মই আপোনাৰ ইয়াত ভগৱানৰ কথা ক'বলৈ অহা নাই কিন্তু মই আজি আপোনাক এনেকুৱা এটা চিক্ৰেট কথা ক'ম যিটো আপোনাৰ লাইফটো সলাই দিব সলনি হ'ব কোন সেইজন ব্যক্তি যিয়ে নিজৰ জীৱনটো সলনি হ'ব কৰিব বিচাৰিছে মানে আপোনাৰ কথা কৈছোঁ যিজনে ভিডিঅ'টো চাই আছে বলক কেতিয়ালে ভিডিঅ'টো আৰম্ভ কৰোঁ মই মজিত গগৈ আজি আপোনালোক সকলোলৈ ডে 7 ৱেলকাম নতুন জীৱন নিৰ্মাণৰ বন্ধুসকল ইতিমধ্যে যদি আপুনি মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে চাই ল'ব পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে বোলো হৰি ৰাম ভিডিঅ' মাথো মই সেইটোৱে চাম য'ত জীৱনৰ সমস্যা সমাধান বিচাৰি পাম আপুনি বাৰু এটা কথা জানেনে ভগৱানে আমাক কেতিয়াও কাকো ন' বুলি নকয় কিয় আমি সকলোৱে ভগৱানৰ সন্তান হয় কাৰণ তেখেতে এই সৃষ্টিখন ৰচিছে আমাৰ সকলোকে তেখেতে ৰচিছে আমি যি বিচাৰোঁ তেখেতে তাকে দিয়ে হয় আমি সকলোৱে এইটো মানো যে ভগৱানে আমাৰ ওপৰৰ পৰা চাই থাকে আমাৰ সকলো প্ৰশ্নৰ উত্তৰ তেখেতে দিয়ে আৰু সেই সকলো প্ৰশ্নৰ উত্তৰ কেনেকৈ দিয়ে জানেনে ইয়েছ হিচাপে ন' যেতিয়া নকয় তেতিয়াহ'লে সকলো প্ৰশ্নৰ উত্তৰ কেনেকৈ দিয়ে ইয়েছ হিচাপে আৰু সেয়া হ'ল লাগিলে আপুনি ভাল চিন্তা কৰক বা বেয়া চিন্তা কৰক লাগিলে আপুনি নিজৰ বিষয়ে ভাল কথা কওক বা বেয়া কথা কওক ভগৱানে কেতিয়াও ন' নকয় কি কয় ইয়েছ বুলিহে কয় যিটো আমি অতীততে পঢ়িব পাইছোঁ বা আমাৰ বহুত বিজ্ঞানী লোকে বা যিসকল পণ্ডিত লোক আছে তেখেতলোকে এটা কথা কয় ভগৱানৰ এটাই উত্তৰ আৰু সেয়া হৈছে তথাস্তু কি হয় ভগৱানৰ এটাই উত্তৰ সেয়া হৈছে তথাস্তু মানে আপুনি ভালটো বিচাৰিলেও তথাস্তু আৰু বেয়াটো বিচাৰিলেও তথাস্তু সেইকাৰণে মই আগত কৈ আহিছোঁ ভিডিঅ'বোৰ যদি আপুনি ভালদৰে চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো অকণমান বুজিবলৈ অসুবিধা হ'ব গতিকে আপুনি আগৰ ভিজুৱেলাইজেশ্যনৰ শক্তিৰ বিষয়ে বা আফাৰ্মেশ্যনৰ বিষয়ে পাৱাৰ অফ বিলিভৰ বিষয়ে আপুনি ভিডিঅ'কেইটা চাই ল'লে এই ভিডিঅ'টো ভালদৰে বুজি পাব যদি আমি এই কথাটো এক্সাম্পল হিচাপে চাবলৈ যাওঁ আমি মানুহবোৰে আমাৰ নিজৰ বিষয়ে বিভিন্ন ধৰণৰ কথা ভাবোঁ যদি মই ভাবোঁ মোক কোনেও পচন্দ নকৰে কোনেও ভাল নাপায় মোক কোনেও সন্মান নকৰে তেতিয়াহ'লে ওপৰৱালা উত্তৰ কি হ'ব ইয়েছ তথাস্তু যদি আপুনি ভাবে মোক সকলোৱে সন্মান কৰে মোক সকলোৱে বিশ্বাস কৰে আৰু মোক সকলোৱে মান সন্মান কৰে ইয়েছ তথাস্তু আৰু যিটো আমি বিচাৰোঁ যেনেকৈ ভাবোঁ সেনেকৈ আমাৰ জীৱনত হৈ যায় কিন্তু হয়নে নহয় যদি নহয় আপুনি পৰীক্ষা কৰি চাওক নিজৰ ওপৰত পজিটিভ আফাৰ্মেশ্যন আৰু নিজৰ ওপৰত নিজকে পজিটিভ ছাজেশ্যন দি চাওক আৰু আপোনাৰ জীৱনটো তেনেকুৱাই হ'বলৈ আৰম্ভ কৰে কাৰণ ভগৱানে আমাক চাই আছে ওপৰৰ পৰা আৰু আমাৰ উত্তৰটো তেখেতে আমাৰ প্ৰশ্নৰ উত্তৰ নিশ্চয় দিব আৰু সেয়া কি হিচাপে দিব তথাস্তু হিচাপে গতিকেলৈ কেনেধৰণে চিন্তা কৰিব লাগে আপুনি কি চিন্তা কৰিব আপুনি নিজকে আজিৰ পৰা কি কৰিব মই বেকাৰ নে মই লাইক ইয়েছ বেকাৰ বুলি যদি চিন্তা কৰে তেতিয়াহ'লে লাহে লাহে সকলো কাম আপোনাৰ বেকাৰে হৈ যাব আৰু আপুনি যদি নিজকে যোগ্য বুলি চিন্তা কৰে তেতিয়াহ'লে লাহে লাহে আপুনি সকলো কামতে যোগ্যই হৈ যাব আৰু আপুনি কি বুলি চিন্তা কৰিব নিজৰ মোক সকলোৱে মান সন্মান কৰে মোক সকলোৱে ভাল পায় বুলি চিন্তা কৰিব নে মোক সকলোৱে বেয়া পায় বুলি চিন্তা কৰিব যদি বেয়া পায় বুলি চিন্তা কৰে তেতিয়াহ'লে ভয় সঁচাকৈ বেয়া হৈ যাব আৰু যদি সকলোৱে ভাল পায় বুলি চিন্তা কৰে চাব আপোনাৰ জীৱনত সকলোৱে ভাল পাবলৈ আপোনাক আৰম্ভ কৰিব আপুনি যিকোনো এটা কাম কৰিছে সেই কামত আপুনি কি চিন্তা কৰিব পজিটিভ মানে মোৰ জীৱনত এই কামটোৰ পৰা মই ডেভেলপ ইম্প্ৰুভমেণ্ট হৈছে মোৰ লাইফত ইম্প্ৰুভমেণ্ট হৈছে পইচা আহিছে সকলো আহিছে এইবুলি চিন্তা কৰিবনে আপুনি আৰে কি যে কাম আৰম্ভ কৰিলোঁ ইয়াৰ বেকাৰ একদম ভাল লগা নাই যেনেকুৱা ভাবে তেনেকুৱাই হয় মনত ৰাখিব বহুতে এই কথাটো নাজানে গতিকেলৈ আজি ভিডিঅ'টো চাই আপুনি নিজকে চেঞ্জ কৰি লওক আৰু নিজৰ লাইফটো সলাই লওক আমাৰ হিন্দু ধৰ্মত এটা কথা আছে যে এদিনত বোলে সৰস্বতী মায়ে আমাৰ জিভাত একবাৰৰ কাৰণে হ'লেও বাস কৰে আৰু সেইটো সময়ত আমি যিটো কথা কৈ দিওঁ সেইটো সঁচা হৈ যায় এনেকুৱা কিছুমান বহুত ধৰণৰ আমাৰ প্ৰচলিতৰ কথা আছে কিন্তু যদি আমি চাবলৈ যাওঁ এই কথাবোৰ যদি মানি যাওঁ চাবলৈ গ'লে সঁচা আৰু এটা যদি এক্সাম্পল আমি চাবলৈ যাওঁ এনেকুৱা মানুহ যিয়ে সকলো সময়তে তলৰ খাপৰ নিচিনা ব্যৱহাৰ কৰে সকলোকে বেয়া চিন্তা কৰে আনৰ কথা আনক লগায় তেনেকুৱা মানুহৰ জীৱনত বেছিভাগ সময়তে কি হয় পৰিচানী হৈ থকা আমি দেখিবলৈ পাওঁ কিয় কাৰণ ওপৰৱালাই চাই আছে ভগৱানে সদায় এটা কথাই কয় কি হয় তথাস্তু ভগৱান সদায় এটা কথাই কয় তথাস্তু মনত ৰাখিব বন্ধুসকল যেতিয়া আপোনালোকে এই চিক্ৰেটবোৰ গম পালে তেতিয়াহ'লে আজিৰ পৰা এটা কাম কৰক আৰু সেই কামটো হৈছে আপুনি যদি জীৱনত ছাকচেছ হ'ব বিচাৰে তেতিয়াহ'লে ছাকচেছৰ কথা পাতক ছাকচেছ মাইণ্ডছেট
মানুহৰ লগত থাকক আপুনি যদি বডি বিল্ডিং কৰিব বিচাৰিছে তেতিয়াহ'লে এটা কাম কৰক আজিৰ পৰা আপুনি বডি বিল্ডিং কৰা লোকসকলৰ কথা ভাবক আৰু তেখেতলোকৰ কথা মানি চলক আৰু তেখেতলোকৰ ভিডিঅ' আপুনি পাৰিলে ইউটিউবত চাওক আৰু যদি পাৰে তেখেতলোকৰ লগত থাকিবলৈ চেষ্টা কৰক যেনেকুৱা ধৰণৰ মানুহৰ লগত থাকিব যেনেকুৱা আপোনাৰ চিন্তা হ'ব যেনেকুৱা আপুনি নিজৰ বিষয়ে ভাবিব তেনেকুৱা আপোনাৰ জীৱনত হ'বলৈ আৰম্ভ কৰিব এতিয়া লাষ্টত এটা কথা কৈ দিওঁ আৰু সেই কথাটো হৈছে যদি আপুনি ভাবিছে আপুনি আনক ভাল কথা শ্বেয়াৰ কৰিলে ভাল কথা ক'লে আপোনাৰ জীৱনলৈও ভালটো গুচি আহে তেতিয়াহ'লে এই ভিডিঅ'টো আপুনি আপোনাৰ এনেকুৱা বন্ধুসকলক শ্বেয়াৰ কৰক যিয়ে দিনে দিনটো নেগেটিভ কথা কয় আৰু আনৰ বিষয়ে নেগেটিভ চিন্তা কৰে আৰু নিজৰ বিষয়েও নেগেটিভ চিন্তা কৰে যদি আপুনি তেনেকুৱা কৰে তেখেতলোকক হেল্প কৰা হ'ব আৰু ওপৰৱালাই সদায় এটা কথাই আপোনাৰ ওপৰত ক'ব সেয়া কি তথাস্তু যেতিয়া আপুনি বিপদত পৰিব নিশ্চয় কোনোবাই নহয় কোনোবাই সেইদিনাখন আপোনাক সহায় কৰিব সো বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি পাৰে কমেণ্ট কৰি জনাব আৰু যদি এই ভিডিঅ'বোৰ চাই আপুনি নিজৰ লাইফটো চেঞ্জ কৰিম বুলি ভাবিছে ডে 1 পৰা ডে 7লৈকে আজি যিমানকেইটা ভিডিঅ' বনালোঁ সকলো ভিডিঅ' চাব তেতিয়াই আপুনি নিজৰ লাইফটো চেঞ্জ কৰিব পাৰিব আৰু মই আগতেই কৈছোঁ এই অসমীয়া থলুৱা ভাষাত বনোৱা এই ভিডিঅ'সকলে আপোনাৰ জীৱনটো এনেকুৱা ধৰণে চেঞ্জ কৰিব আপুনি গমেই নাপাব যে আপুনি কি হিচাপত জীৱনত আগবাঢ়ি গৈছে কিন্তু চেঞ্জ কাৰ হ'ব তেখেতলোকৰ চেঞ্জ হ'ব যিয়ে এই কথাবোৰ মানি চলিব আৰু লগতে নিজৰ জীৱনত নিজৰ কামত এপ্লাই কৰিব সো আপুনি কামত এপ্লাই কৰিবৰ কাৰণে ৰেডি নে আপুনি নিজৰ জীৱনত এপ্লাই কৰিবৰ কাৰণে ৰেডি নে যদি ৰেডি তেতিয়াহ'লে কমেণ্ট কৰক আৰু আনক শ্বেয়াৰ কৰক সো থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' কাইলৈ ভিডিঅ'টো চাবলৈ নাপাহৰিব আৰু সেইটো এটা বেষ্ট ভিডিঅ' হ'ব পাৰে আপোনাৰ জীৱনৰ কাৰণে আৰু নতুন জীৱন নিৰ্মাণৰ এই ভিডিঅ'বোৰ আপোনালোকক চোৱাৰ কাৰণে আপোনালোক সকলোকে হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ